জনাবলৈ পাই সুখী হৈছোঁ। আজি কোকৰাঝাৰ জিলাৰ লগতে ওচৰৰ 5খন জিলাৰ কাৰণে এটা ঐতিহাসিক দিন। অসমৰ দুৰ্নীতি বিৰোধী মঞ্চ RTI কৰ্মী সন্থাৰ আজি এখন কৰ্মশালা হৈ যায়। প্ৰায় এই কৰ্মশালাত 50জন কৰ্মীয়ে অংশগ্ৰহণ কৰে আৰু এই কৰ্মশালাৰ দ্বাৰা এই অঞ্চলত যি অসংখ্য দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি কাৰ্যসূচী ল'বৰ কাৰণে আমি আজি এই কৰ্মশালা আয়োজন কৰোঁ আৰু এই কৰ্মশালাত 50জনে অংশগ্ৰহণ কৰে। ধন্যবাদ। RTI আইনৰ ওপৰত আৰু দুৰ্নীতিৰ ওপৰতে আমাৰ আলোচনা হৈছে। তথ্য জনা অধিকাৰ আইনৰ বৰ্তমান যি এমেণ্ডমেণ্ট সংশোধন হয়, যি আমাক অধিকাৰ দিছে, বা পে'মেণ্টেই হওক বা ইমেইল যোগেদি আমি তথ্য বিচাৰিব পাৰোঁ বা বাই পোষ্ট ভাৰতীয় ডাক সেৱাৰ যোগেদি কেনেকৈ কৰিম, আমি কেনেকৈ তথ্যবিলাক বিচাৰিম আৰু আমি ৰাইজক কেনেকৈ সহায় কৰিম আৰু ৰাইজৰ মাজলৈ আমি কেনেকৈ যাম, এইখিনিৰ ওপৰত আমাৰ কৰ্মশালাখিনি হৈছে। আমাৰ কৰ্মকৰ্তাসকলে তথ্য কিছুমান বিচাৰিব, এই তথ্যৰ দ্বাৰা প্ৰকৃত তথ্যটো উলিয়াই তাৰ কাৰণে আইনগত ব্যৱস্থা ল'বৰ কাৰণে আগবাঢ়িব আৰু এই কাৰণে ৰাইজৰ যিখিনি ঠগ খাই আহিছে, যিখিনি অসংখ্য দুৰ্নীতি আমি ইয়াত দেখিবলৈ পাইছোঁ, সেইকাৰণে ইয়াত এখন কৰ্মশালাৰ খুব অধিক প্ৰয়োজন হৈছিল। আমি এইকাৰণে ইয়াত আহি আজি কৰ্মশালা দিব লগা হৈছে। গতিকে আমি RTI কৰ্মী, সক্ৰিয় কৰ্মী হিচাপে এওঁলোকক আগুৱাই লৈ এই সমাজখনক আমি উন্নয়ন কৰাৰ ক্ষেত্ৰত সহায় কৰিব বিচাৰিছোঁ। আলোচনা হৈছে, আপুনি ঠিকে কৈছে, এইটো আমাৰ কৰ্মী সন্থাৰ সদস্যবিলাক তেনেকুৱা নহয়। এইকাৰণে আমি কৰ্মশালা বা ট্ৰেইনিঙত আমি এইটো বুজাওঁ, আমি যিখিনি তথ্য পাম সেইখিনি আমি ৰাজহুৱা প্ৰথম কৰিবই লাগিব। ৰাজহুৱা কৰাটো আমাৰ সকলোৰে কৰ্তব্য। বাক স্বাধীনতাৰ আইনৰ অধীনতে RTI আইনখন জন্ম লৈছে। গতিকে সেইটো হিচাপত আমি যিখিনি তথ্য পাওঁ সেইখিনি আমাৰ ব্যক্তিগত তথ্য নহয়, সেইখিনি ৰাইজৰ তথ্য, ৰাজহুৱা তথ্য, সেইখিনি লুকুৱাই থোৱা কোনো কথাই নাই। গতিকে আমি ৰাইজৰ সেৱাৰ কাৰণে ওলাইছোঁ। আমি নিস্বাৰ্থভাৱে দেশৰ উন্নয়নৰ কাৰণে এঘণ্টা সময় দিব বিচাৰিছোঁ। এই এঘণ্টা সময় আমি এই অসমৰ যি দুৰ্নীতি বিৰোধী মঞ্চ RTI কৰ্মী সন্থাৰ যোগেদি সেৱা আগবাঢ়িব ওলাইছোঁ। আজিলৈকে আমাৰ তেনেকুৱা ধৰণৰ নাই, কিন্তু কোনোবাই কৰিব পাৰে, কোনোবাই ব্যক্তিগতভাৱেও এইখন আইনৰ সহায় ল'ব পাৰে। তেওঁলোকৰ কিছুমানটো আগত প্ৰফেশ্যনেলি ইনকামৰ চ'ৰ্চ হিচাপেও লৈছিল, তেনেকুৱা উদাহৰণ আছে। কিন্তু আমাৰ কৰ্মী সন্থাসকলৰ এটা দায়বদ্ধতা আছে, পানিছেবল আছে, শাস্তি আছে। তেনেকুৱা যদি কৰে তেওঁলোকৰ বিহিত ব্যৱস্থা আমি কমিটিৰ পৰা ল'ম, বা কোনোবা আমাৰ কমিটিৰ সদস্য নোহোৱাও এজনে যদি সেই আইনখন ভেউচালি কৰে, আমি যদি উপযুক্ত তথ্য পাওঁ তাৰ কাৰণেও আমি ব্যৱস্থা ল'বৰ কাৰণে সক্ষম হ'ম। ধন্যবাদ। অঞ্চলত বহুতখিনি আমি কৰাপশ্যন আগৰ পৰা দেখি আহিছোঁ। গতিকে সেই কৰাপশ্যনখিনি নিৰ্মূল কৰিবৰ কাৰণে আমি চেষ্টা হাতত ল'ম, প্ৰচেষ্টা কৰিম যিমান দূৰ পাৰোঁ। আৰু আপোনালোককো আমি আহ্বান জনাম, আমাৰ এই কাৰ্যসূচীত আপোনালোকে সহায় সহযোগিতা কৰে যেন। নাম বিজয় কুটুম, RTI কৰ্মী সন্থাৰ মুখ্য সাধাৰণ সম্পাদক। क'क्राझार गोजोननि नोगोर तितागुरि पार्ट 2 अपोजिट NRL पेट्रल पाम्पआव ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारि। बे नार्सारियाव बायदि रोखोमनि समायना बिबारफोरखौ फालांगि महरै खम बेसेनावनो नोंथांमोनहा मोननो हायो। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव गासैबो रोखोमनि बिबार गायनायाव गोनांथि जानाय आगजुखौ गोरलैयैनो मोननो हायो। बेसेन लायाबालासिनो न'सिम दैथायहरनायनिबो खाबु दङ। लोगोसे फरायसा आरो लाइमोनफोरखौबो बेवहाय सोलोंथाइ होनाय जायो। गोबां मिथिनो थाखाय कन्टेक्ट खालामनो हागोन नैबे नम्बराव 6000390992। ऋषि कुमार मोसाहारिनि फ्ल'रिस्ट नार्सारियाव एक्टिभिटिज बायदियै produce and sell all kinds of horticultural planting materials and gardening design. Impart training to all students and educated unemployment youths. Home delivery and door-to-door service free. Again, contact number 6003909192.